এতিয়া বৰ্তমান আহি সেই ল'ৰাজনৰ ঘৰ উপস্থিত হৈছোহি যিজন ল'ৰাই অসমৰ মেট্ৰিক পৰীক্ষাত প্ৰথম স্থান পাবৰ বাবে সক্ষম হৈছে আৰু আমি দেখাম আজি তেওঁ কেনেকৈ কি কাণ্ড কাৰখানা কৰি কি নমুনাৰে এই প্ৰথম স্থান পাবলৈ সক্ষম হ'ল। কেমেৰা পাৰ্চন ভলগুটিৰ সৈতে অসমীয়া চিকাৰী প্ৰাইম টাইম। এই ঘৰ এইটোৱে নহয় নহয় মেট্ৰিক কৰাটো তাক লৈহে আনিব লাগিব। এতিয়া বৰ্তমান আমাৰ মাজত উপস্থিত আছে অসমৰ প্ৰথম স্থান অধিকাৰ কৰা বিদ্যুৎ প্ৰকাশ। নমস্কাৰ তোমাৰ ষ্ট্ৰাগলৰ বিষয়ে কোৱা। কি কম, ঘৰত পঢ়িবৰ বাবে লাইটো নাছিল। বুজিছোঁ, এইটো পুৰণা কথা। লাইট নাছিল, জোনাকী পৰুৱা পোহৰত পঢ়িছিলা, ধূপৰ পোহৰত পঢ়িছিলা, তোমাৰ আঙঠা পোহৰত পঢ়িছিলা। এইটো পুৰণা কথা, এইটো জানো। কেনেকৈ জানে আপুনি? ৰুল হয়, তুমি বুজিছানে নাই? মেট্ৰিকত তোমাৰ এইটো টপাৰবিলাকে আঙঠা পোহৰত পঢ়া, জোনাকী পোহৰত পঢ়া, তাৰপিছতে ধূপৰ পোহৰত পঢ়া, এইটো ৰুল হয়। এইটো যদি নপঢ়ে তেতিয়াহ'লে ষ্টেণ্ড কৰিবই নোৱাৰে, বুজিছানে নাই? অ'কে, নেক্সট কুৱেশ্যন। তোমাৰ ঘৰৰ অৱস্থা পাতি কোৱা। ঘৰৰ অৱস্থা পাতিৰ কথানো কি ক'ম। এইটো চাওক, এটাই জেঙীয়া, তাকো ফুটা ওলাই গৈছে। 2 বছৰ ধৰি এইটোকে পিন্ধি আছো। কেতিয়াবা দেউতাই পিন্ধে, কেতিয়াবা মই পিন্ধো। এনেকুৱা অৱস্থাত পঢ়িছিলো। অ'কে বাট তোমাৰ দেউতা ক'ত এতিয়া? আৰু তেওঁ কি এতিয়া পিন্ধা নাই নেকি? দেউতাটো বৰ্তমান মই ষ্টেণ্ড কৰা ফূৰ্তিতে একেবাৰে চোলাই পাৰ্টি দিবলৈ ওলাই গ'ল। জাঙিয়া পিন্ধিব পাহৰিয়ে থাকিল। অ'কে বাৰু, তোমাৰ এতিয়া স্কুলখনৰ বিষয়ে কোৱা অলপ কিবা। কম সাগৰ, মৰুভূমি, ব্ৰহ্মপুত্ৰ, নদ নদী, পাহাৰ পৰ্বত, সমভূমি, মালভূমি, টিলা, দ বান যিমান যি আছে চব পাৰ হৈ স্কুললৈ গৈছিলো। কেতিয়াবা ঘঁৰিয়ালৰ পিঠিত, কেতিয়াবা গাধৰ পিঠিত, কেতিয়াবা কুকুৰৰ পিঠিত উঠি স্কুললৈ গৈছিলো। সাগৰ? অসমততো আজিলৈকে আমি সাগৰ দেখা নাই। আপোনালোকে দেখা নাই, কিন্তু এজাক যদি বৰষুণ পৰিলে এইখন যে কোনো সাগৰতকৈ কম নহ'ব। বাৰু তুমি আজি ষ্টেণ্ড কৰাৰ পাছত তোমাৰ আজি কেনেকুৱা ফিল হৈছে? আজি তুমি কিমান আনন্দিত? আপুনি মোক আনন্দৰ কথা সোধে? যোৱা বছৰ গাঁৱৰে এটা মেট্ৰিক দিছিলে, সি 3rd ডিভিজন পালে। এসপ্তাহলৈকে ব্ৰইলাৰ মাংস দি খানা খুৱাইছে। আপুনি মোক আনন্দৰ কথা সোধে? ভাবক মই কিমান আনন্দিত। সি 3rd ডিভিজন পাই ব্ৰইলাৰ মাংস খুৱাইছিলে 7 দিনলৈ। মই কিমান আনন্দিত আপুনি অনুমান কৰিব নোৱাৰিব। মই ইমান আনন্দিত, মোৰ একমাত্ৰ জাঙিয়া মই দলিয়াই দিম আজি। আৰে কি কৰিছা এইবোৰ তুমি? বাপৰে কৰিব মই ফূৰ্তিতে ষ্টেণ্ড কৰি দিওঁ। ফূৰ্তিতে মই কি কৰি দিছোঁ মই অনুমানেই কৰিব পৰা নাই। মই বিশেষ ক্ষমা কৰি দিওঁ। বাৰু তোমাৰ এটা লাষ্ট কুৱেশ্যন তোমাৰ বাবে। তোমাৰ ভৱিষ্যতে কি হোৱা মন? তোমাৰ ড্ৰিম কি? মোৰ ইচ্ছা, মোৰ সপোন, ড্ৰিম মোৰ ডাঙৰ হৈ এজন চুলাই গৱেষক হোৱা। এয়াই আছিল অসমৰ প্ৰথম স্থান অধিকাৰ কৰা বিদ্যুৎ প্ৰকাশৰ জীৱন। কেমেৰামেন ভলগুটিৰ সৈতে অসমীয়া চিকাৰী প্ৰাইম টাইম। কেমেৰা লৈ আহিব, কথা কোৱা নাই। যদি আমাৰ এই অসমৰ প্ৰথম স্থান পোৱা বিদ্যুৎ প্ৰকাশৰ ইণ্টাৰভিউ ভাল লাগে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মেট্ৰিক দিয়া কেইটা শ্বেয়াৰ কৰিবি, নহ'লে ফেইল মাৰিবি। হায়াৰ ছেকেণ্ডেৰী দিয়া কেইটাও ভিডিঅ' শ্বেয়াৰ কৰিবি, নহ'লে ফেইল মাৰিবি। আৰু যোনে দিয়াই নাই একো এক্সাম সিহঁতেও শ্বেয়াৰ কৰিবি, নহ'লে কৰোণা হ'ব। বুজিছে নহয়? শ্বেয়াৰ কৰিব। থেংক ইউ।